हेलो फ्रेंड्स আজি কথা পাতিম কেনেকৈ আপুনি জিমেইল আইডি এটাত নিজৰ ফটো লগাব পাৰিব फ्रेंड्स নিজৰ লগো এটা লগাব পাৰিব তো মই একদম ইজি প্ৰসেছত আপোনাক লাইভ দেখুৱাবলৈ চেষ্টা কৰিম फ्रेंड्स তো ফাৰ্স্ট আপুনি নিজৰ জিমেইল আইডি এপটো খুলি ল'ব फ्रेंड्स খোলাৰ পিছত নিজৰ আইডিটো যেতিয়া ওপেন হৈ যাব फ्रेंड्स এনেকুৱা এটা ইন্টাৰফেস আহিব তাৰ পিছত আপুনি সো সাইডে ওপৰত নিজৰ আইডিটোৰ সন্মুখত দেখা থাকিব তাত আপুনি ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপুনি দেখিব মেনেজ ইয়োৰ Google account লিখা আছে फ्रेंड्स আপুনি তাত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত এটা এনেকুৱা ধৰণৰ ইন্টাৰফেস আহিব फ्रेंड्स একদম ইজি সিম্পল প্ৰসেছত মই আপোনাক দেখুৱাই দিম তো আপুনি ইয়াতে ওপৰত ক্লিক কৰি দিব ক্লিক কৰাৰ লগে লগে আপোনাৰ প্ৰফাইল ফটো খুলিব সেট প্ৰফাইল ফটোত আপুনি ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপুনি ফটো তুলি দিব নে আপোনাৰ চুজ মানে আপোনাৰ মোবাইলৰ পৰা দিব খুদিছে फ्रेंड्स তো আপুনি চুজ ফটো কৰিব কৰাৰ লগে লগে আপোনাৰ গুগলত বা গ্যালারিত যত আছে ফটো আপুনি তাত গুছি যাব फ्रेंड्स তাত গুছি যোৱাৰ লগে লগে আপুনি চাব এনেকুৱা ধৰণৰ ফটো বিলাক আছে তো আপুনি এটা ইয়াৰ পৰা ফটো চুজ কৰিব তো মই এটা ফটো চুজ কৰিছো फ्रेंड्स তো ইয়াতে ক্লিক কৰিব ক্লিক কৰি আপুনি ফটোটো এডজাস্ট কৰি ল'ব অকমান তো এডজাস্ট কৰি আপুনি তলত একসেপ্ট কৰি দিব फ्रेंड्स একসেপ্ট কৰি দিয়াৰ লগে লগে আপোনাৰ ফটোটো সেট হ'ব গৈ আছে फ्रेंड्स তো অকমান পিছতে আপোনাৰ ফটোটো ইয়াতে সেট হৈ যাব फ्रेंड्स तो फ्रेंड्स আপনার ফটোটো অটোমেটিক্যালি উপৰত আহি যাব फ्रेंड्स ঠিক আছে আপুনি ইয়াতে ক্লিক কৰি চাব পাৰে আপোনাৰ ফটোটো অলৰেডি আহি গৈছে তো অকমান পিছত অটোমেটিক্যালি আপোনাৰ ফটোটো উপৰত আহি যাব फ्रेंड्स ঠিক আছে তো এনেকুৱা ধৰণে আপুনি ইয়াতে ক্লিক কৰি চাব পাৰে তো फ्रेंड्स আপোনাৰ ফটোটো আহি গৈছে তো আশা কৰিছো আপুনি ফটো কেনেকুৱাকৈ লগাই নিজৰ জিমেইল আইডিত আপুনি শিকি গৈছে তো এনেকুৱা ধৰণৰ ধুনীয়া ভিডিও মই আপোনালোকৰ সন্মুখলৈ লৈ আহিম फ्रेंड्स যদি মোৰ ভিডিওবোৰ ভাল লাগে আপুনি লাইক শেয়াৰ বেছি কমেন্ট কৰক फ्रेंड्स আশা কৰিছো নেক্সট ভিডিওটোত আকৌ লগ পাম অল দা বেষ্ট